Good morning everyone and welcome to my YouTube channel Julie Joy of Life. আজি মোৰ এই ব্লগটো অলপ বেলেগ হ'বলৈ গৈ আছে। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পাব আৰু যদি মোৰ ব্লগটো চাই ভাল পায় লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। মই যেটো পেছাত এগৰাকী শিক্ষয়িত্ৰী সেয়ে আজি আমাৰ বিদ্যালয়ৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক চাৰিগুৰি প্ৰাথমিক বিদ্যালয়লৈ লৈ যাম। তাত সামাজিক উৎসৱৰ আয়োজন কৰা হৈছে আৰু তাৰ শিক্ষয়িত্ৰী শ্ৰী লুনাজ্যোতি শইকীয়া বাইদেৱে মোক আগতে ফোন কৰি কৈছিল যে আপুনি আহিব আৰু লগতে আপোনালোকৰ ছাত্ৰ ছাত্ৰী এটা দলো লৈ আনিব আৰু আমি তেনেকৈ সাজু হৈছিলোঁ। আৰু বিদ্যালয় আহি পাই মই তেওঁলোকৰ নৃত্যটো আকৌ এবাৰ চাই ল'লোঁ আৰু চাই লৈ আমি আমাৰ বিদ্যালয়ৰ পৰা তেওঁলোকৰ বিদ্যালয়লৈ যাত্ৰা কৰিলোঁ। আমি বিদ্যালয় আহি পোৱাৰ আগতে একচুৱেলি এই বিদ্যালয়ত আমাৰ জিলা আঁচনি বিষয়া শ্ৰী জবাৰাণী বৰা বাইদেউ আৰু আমাৰ খণ্ডৰ সমল ব্যক্তি শ্ৰী পল্লৱী কোঁৱৰ বাইদেউ আৰু আমাৰ বিদ্যালয়ৰ উপ পৰিদৰ্শক মহোদয়া শ্ৰী বিজুমণি নেওগ বাইদেউ লগতে আমাৰ খণ্ডৰ মণ্ডল সমন্বয়ক শ্ৰী বিকাশ দত্ত ছাৰ মঞ্চত উপবিষ্ট আছিল আৰু লগতে কেইবাজনো আমাৰ ছাৰ বাইদেউ তাত উপস্থিত আছিল। এতিয়া তেওঁলোকে সভাত এটা আৰম্ভণি গীত পৰিৱেশন কৰে আৰু ইয়াৰ পিছতে বিভিন্ন ঠাইৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিজস্ব দলীয় নৃত্য প্ৰদৰ্শন কৰে। ইয়াত যিহেতু কৈছিলোঁ মই ইয়াত মিচিং জনজাতিৰ ছাত্ৰ ছাত্ৰীসকল বেছিকৈ উপস্থিত আছে, সেয়েহে ইয়াত মিচিং নৃত্য বিভিন্ন ধৰণৰ আলি আই লৃগাং ঐনিতম সেইবিলাক বিভিন্ন ধৰণৰ নৃত্য গীত গোৱা হয়। লগতে ছাত্ৰ ছাত্ৰীসকলে কবিতা আবৃত্তিও কৰে। মই দেখাবলৈ চেষ্টা কৰিম। ইয়াত যিহেতু অৱশ্যে মই গানটো দিব নোৱাৰিম তথাপিতো যিখিনি নৃত্য প্ৰদৰ্শন কৰিছে তেওঁলোকে সেই নৃত্যখিনি মই দিবলৈ চেষ্টা কৰিম। আহক চাই থাকক। আৰু এয়া হৈছে আমাৰ চৰকাৰী বিদ্যালয়ৰ উপ পৰিদৰ্শক মহোদয়া শ্ৰী বিজুমণি নেওগ বাইদেউ। এই দলটোক আমি আমাৰ বিদ্যালয়ৰ পৰা লৈ আনিছোঁ। আমাৰ বিদ্যালয়ত যিহেতু দেউৰী জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলে বেছি আছে, সেয়েহে তেওঁলোকে এটা দেউৰী নৃত্য প্ৰদৰ্শন কৰিছে। আৰু এটা কথা চাওক, তেওঁলোকে পিন্ধা ড্ৰেছটো আমাতকৈ সম্পূৰ্ণ বেলেগ হয়। তেওঁলোকে যোনটো কঁকালত পিন্ধিছে সেইখন কয় জকা চিব্বা আৰু যিখন মূৰত গামোচা মাৰিছে সেইখন কয় বছে। এখন নামবোৰ অকণমান জটিল, তথাপিতো মোৰ যিকেইটা মনত থাকিলে সেইকেইটাকে মই আপোনালোকক ক'লোঁ। এতিয়া চাই থাককচোন।
শিক্ষক মণ্ডলী, ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল আৰু এই বিদ্যালয়ৰ পৰিয়াল সকলোকে মই খুব আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা এইকাৰণে জনাব বিচাৰিছোঁ যে আপোনালোকে ইমান এটা সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰিছে, ইমান মানুহৰ উপস্থিতি, সেইটো আচলতে ভবাই নাছিলোঁ আহোঁতে। সেইকাৰণে আপোনালোক প্ৰত্যেককে এই চাৰিঘৰীয়া প্ৰাথমিক বিদ্যালয়ৰ পৰিয়ালৰ লগতে আপোনালোক যিকেইখন বিদ্যালয় সহযোগ কৰিছে তেওঁলোককো আৰু আপোনালোকৰ এই অঞ্চলটোৰ এই বিদ্যালয় আৰু আটাইকেইখন বৃত্তিৰ কলাটোৰ বিষয়ে অকণমান তেওঁলোকক দেখাই দিব, অকণমান স্কুলত দেখাই দিলে হ'ল। তাৰমানে আজিকালি তোমালোকৰ প্ৰত্যেকৰে যিসকলে আবৃত্তি কৰিছে হাত দাঙি দিয়াচোন, তোমালোকৰ ধুনীয়া হৈছে, খুব ধুনীয়া হৈছে তোমালোকৰ। ইংৰাজীটো কৰিছে, ইয়াতো কৰিছে। তোমালোকে যেতিয়া এনেকৈ ক'ৰবাত কৰিবলৈ যোৱা কবিতাটোৰ নাম ক'লা হয়নে, যিজনে কবিতা তেওঁৰ নামটো কৈছা, তাৰপিছত যেতিয়া তোমালোকে আবৃত্তি এটা কৰিম বুলি কোৱা যে কবিতাৰ শিৰোনাম বুলি ক'বা। মই আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম লঘোণ কৰিছে, লঘোণ কৈছোঁ। ইয়াত আমি যিবিলাক নৃত্য দেখিলোঁ চবতে এবাৰ ছোৱালীবিলাক কোনে কয় নাৰী আগবঢ়া নহয়, ইয়াতো পুৰুষতকৈ নাৰীৰ সংখ্যা বেছি দেখিছে। মাতৃসকল শাস্ত্ৰপাঠে বজাই দিয়কসকলে মাতৃসকলে আমি অভিনন্দন জনাইছোঁ। আৰু আমি এনেকুৱা অনুষ্ঠান আকৌ আশা কৰোঁ আপোনালোকৰ পৰা। আপোনালোকৰ দুটামান অনুষ্ঠান আছে, আমি আছোঁ চাবলৈ। আৰু এনেকৈ সকলোৱে আপোনালোকে আমাৰ বিদ্যালয়ৰ শিক্ষকসকলক সহযোগিতা কৰি যাওঁ, তেওঁলোকে আপোনালোকক সহযোগিতা কৰিব। এই অঞ্চলৰ যিটো গৌৰৱ, এই অঞ্চলৰ গৌৰৱ সন্মান আপোনালোকৰ হাততো আছে, আমাৰ শিক্ষকসকলৰ হাততো আছে। একেলগে যেতিয়া কাম কৰিব এই অঞ্চলটোৰ যিটো গৌৰৱ আপোনালোকে পাছলৈ আমাৰ সন্তানসকলে দেখাব, সেইটো লৈ আপোনালোকে গৌৰৱ কৰিব পাৰিব, আমিও কৰিব পাৰিম, সমানে আমি কৰিব পাৰিম। পুনৰ এই অনুষ্ঠানতে মোক মতাৰ বাবে মই এই বিদ্যালয়ৰ পৰিয়ালৰ সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। প্ৰদৰ্শন কৰিলে, গতিকে তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ইয়াৰ পাছতে আমাৰ
বস্তু তোমালোকে বৰ লাহে লাহে বজালা, ভালকে নুশুনিলো। গোটেইকেইজনে বজোৱাচোন, চাওঁ। আহা ওচৰলৈ আহা, বজোৱা। গোটেইকেইজন গ'লে তোমালোকো কৰিবা, বজোৱা। ঠিক আছে দিয়া, যোৱা। তোমাৰ সেইটো কি পেপাৰ? তোমাৰতো পেপাৰ আছিলে। ঠিক আছে, পেপাৰটো চিনি পাওঁ। ঠিক আছে, থেংক ইউ। আছে তো মই আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি নৃত্য পৰিৱেশন কৰিলে, তেওঁলোকে কিছু অলংকাৰ পিন্ধি আহিছিলে আৰু সেইখিনিৰ বিষয়ে নামখিনি আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ জ্ঞাতাৰ্থে কৈ দিবলৈ মই অনুৰোধ কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, এই তোমালোকৰ গহনাখিনিৰ নামটো জনা উচিত। তো তোমালোকে সেইকাৰণে অকণমান মন দি শুনিবা। তেওঁলোকে ডিঙিত যি পিন্ধি আছে সেইখন গহনা কি বুলি কয়? আচলতে সূতাৰে বনাই লৈছে, তেওঁলোকে তৈয়াৰ কৰিছে আৰু তাৰ এটা নিৰ্দিষ্ট নাম আছে। মই তেওঁলোকক অনুৰোধ কৰিম যাতে নামটো কৈ দিয়ে। তুমি যে ডিঙিত পিন্ধি আছা, এডাল সকলোৱে কোৱাচোন, তেওঁ এডাল হাতেৰে গুঠা এডাল মালা পিন্ধি আছে। এই মালাডালৰ নামটো কি? দক্ষৰী। মনত থাকিবনে ছাত্ৰ ছাত্ৰীসকল? কি বুলি ক'লে? তোমালোকে জানা মানে? ঠিক আছে। তেওঁ হাততো পিন্ধি আছে, তাৰ কিবা নাম আছে নেকি? কি বুলি ক'লে? কিহত পিন্ধে? আৰু ডিঙিত পিন্ধাডালৰ নামটো কি? ডিঙিত পিন্ধাডালৰ নামটো কি? আৰু খোপাত মৰাটোৰ নামটো কি? তেওঁ খোপাত মাৰিছে কপৌ ফুলৰ নিচিনাকে। তোমালোকে চোৱা, কেনেদৰে খোপাত এডাল হাতেৰে গুঠা মালা ডক্টৰী নিজে গুঠা ন এডাল? বৰ ভাল লাগিছে দেই এডাল। নিজে বনাইছে ডক্টৰী ন? ডক্টৰী ইতিমধ্যে আমাৰ চতুৰ্থ শ্ৰেণীৰ ভাষা পাঠক আৰু এনেদৰে আজিৰ দিনটো শেষ হ'ল আৰু এটা সুন্দৰ দিন উপভোগ কৰি মই উভতি আহিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে আকৌ কৈছোঁ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।